নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ মোৰ ইডু ইনফো আছাম নামৰ চেনেলটিলৈ। বন্ধু-বান্ধৱীসকল, আজি এই ভিডিঅ'টিত আলোচনা কৰিম SCERT DLED প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে অসম বুৰঞ্জীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰৰ বিষয়ে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগতে আপুনি যদি মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম প্ৰশ্নটো হ'ল, অসমৰ বুৰঞ্জীত কোনজন ৰজাক খোৰা ৰজা হিচাপে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চুখা-মুফা। চুখা-মুফাক খোৰা ৰজা হিচাপে জনা যায়। 2 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ ইতিহাসত আহোম ৰজা চুকাফাই কিমান বছৰ ৰাজত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আহোম ৰজা চুকাফাই 1228 পৰা 1268 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল, ইটাখুলিৰ ৰণ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মোগল আৰু আহোমৰ মাজত। ইটাখুলিৰ ৰণ 1682 চনত মোগল আৰু আহোমৰ মাজত হৈছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল, ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াৰ অপশ্যন হৈছে 1826, 1828, 1820 আৰু 1830। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1826। ইয়াণ্ডাবু সন্ধি 1826 চনত স্বাক্ষৰিত হৈছিল। 5 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ বুৰঞ্জীত ভগা ৰজা হিচাপে কোনজন ৰজাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চুৰা-মুফা। চুৰা-মুফাক ভগা ৰজা হিচাপে জনা যায়। 6 নম্বৰ প্ৰশ্নটো হ'ল, চিলাৰায়ৰ আচল নাম আছিল? ইয়াৰ অপশ্যন আছে নৰনাৰায়ণ, শুক্লধ্বজ, বিশ্ব আৰু লাচিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শুক্লধ্বজ। চিলাৰায়ৰ আচল নাম হ'ল শুক্লধ্বজ। 7 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? ইয়াৰ অপশ্যন আছে তেজপুৰ, শিৱসাগৰ, যোৰহাট আৰু লখিমপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শিৱসাগৰ। প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে শিৱসাগৰক জনা গৈছিল। 8 নম্বৰ প্ৰশ্নটো হ'ল, কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যন আছে নৰনাৰায়ণ, চক্ৰধ্বজ, চিলাৰায়, বিশ্বসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নৰনাৰায়ণ। নৰনাৰায়ণে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। 9 নম্বৰ প্ৰশ্নটো হ'ল, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ অপশ্যন আছে নৰনাৰায়ণ, চক্ৰধ্বজ, চুকাফা আৰু বিশ্বসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বিশ্বসিংহ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক হ'ল বিশ্বসিংহ। 10 নম্বৰ প্ৰশ্নটো হ'ল, চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল? ইয়াৰ অপশ্যন আছে ধুবুৰী, চৰাইদেউ, শদিয়া আৰু যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ শদিয়া। চুতীয়াসকলৰ ৰাজধানী আছিল শদিয়াত। 11 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতাজন কোন আছিল? ইয়াৰ অপশ্যন কেইটা হ'ল শংকৰদেৱ, মাধৱদেৱ, অনন্ত কণ্ডলী আৰু মাধৱদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক শংকৰদেৱ। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতাজন আছিল শংকৰদেৱ। 12 নম্বৰ প্ৰশ্নটো হ'ল, কিমান চনৰ পৰা কিমান চনলৈকে মানৰ দিন বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1821 পৰা 1825। 1821 চনৰ পৰা 1825 চনলৈকে মানৰ দিন বুলি কোৱা হয়। 13 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল? ইয়াৰ অপশ্যন আছে টাইসকলে, মোগলসকলে আৰু আহোমসকলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আহোমসকলে। অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী লিখিছিল আহোমসকলে। 14 নম্বৰ প্ৰশ্নটো হ'ল, অসমলৈ মানসকলক কোনে আনিছিল? অসমলৈ মানসকলক কোনে আনিছিল? ইয়াৰ অপশ্যন কেইটা হ'ল লাচিত বৰফুকনে, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই, বদন বৰফুকনে আৰু গদাধৰ সিংহই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বদন বৰফুকনে। অসমলৈ মানসকলক প্ৰথমতে বদন বৰফুকনে আনিছিল। 15 নম্বৰ প্ৰশ্নটো হ'ল, কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল? ইয়াৰ অপশ্যনত আছে লাই কোঁৱৰ, গমধৰ কোঁৱৰ, ৰাজেশ্বৰ সিংহ আৰু ৰুদ্ৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গমধৰ কোঁৱৰ। গমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ মই পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।